অৱস্থা না 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 পানী নহয় পানী এইফালে পৰি দি অৱস্থা নাইকিয়া কৰিলে অৱস্থা অৱস্থা নাইকিয়া কৰিলে দে এইখিনি কি গোবৰ নেকি গোপোৱা মাটি খাতৰা মানুহ অকমান আগৰ ৰূপটো কি আছিলে এতিয়া কি ৰূপ হৈ গ'ল আমাৰ তাত আইটিৰ লগত সেইটো এটাক দিলেই সেইটো পুৰা দি দিলে কণীয়ে চনীয়ে দি দিছে জান মই কেনেকুৱা বিহু পুৰা দিলে তাক পুৰা দি দিয়া হৈছে বোকা ইচ্ছি লপা থপাকে দিছে মানে তাক ইচ্ছি অৱস্থা নাইকিয়া কৰি দিলে তাক তোমাৰ দেখা দে লেট্ৰিনৰ ভিতৰত মাৰ ডাঙৰ লুঙি খুলি পৰি আছে খাতৰা মানে ইয়াক ধৰিলে আছে কেনেকৈ কৈ ধৰ লেপি দে কি বস্তু মিক্সিং কণী গোবৰ মাটি স্বাস্থ্য ইয়াক ধৰি লোৱা কি হ'ল মানে আমি মানে এতিয়া আকৌ মিছনত ওলাইছো এতিয়া আমাৰ মিছনটোৰ নামটো কি হ'ব এতিয়া মনুমানন্য বোকাখাত খাতৰা মিছন এইটো এটা এইটো হ'লে মই বেলেগ মিছন প্ৰীতি আৰু মানে মনোভা দেখি আৰু খাতৰা মিলি জুলি এটা মানে আমাৰ বোকা খেল খেলে বহাগৰ গৰু গা ধুৱাই মেলি আৰু সবেই মিলি মানে এটা একতা হৈ এই মনোমালিন্য বোকা খেলটো মানে প্ৰায় আৰম্ভ হয় প্ৰতি বছৰে একে সময়তে একে ভাগ এনেদৰে আমাৰ মানে আৰু কি কওঁ এনেদৰে আমাৰ এই যুৱকসকলে মানে আমাৰ এই চুবুৰীতে আৰু বোকা খেল খেলি মিলি থাকে আৰু আচলতে প্ৰীতি মানে যিটো আমাৰ এটা পৰম্পৰা সম্পৰ্ক জীয়াই ৰাখিছে আৰু বাকীবোৰ নাই আৰু খুলি নকন্দা হ'ল ভাল মঞ্চতে হ'ল গতিকে আমি আৰু এই বোকা খেলটোকে আমাৰ সমাজত জীয়াই ৰাখিছো আৰু ছোৱালীবোৰে সদায় মেকআপ কৰে আমি আকৌ গোবৰ মাটিয়ে মেকআপ কৰিলো আজি সেনেকুৱা এটা কথা মানে আমি এদিনে কওঁ মানে কাৰণে আমি প্ৰকৃতিক লৈ পিনি আমি জীয়াই আছো তাকে ভিডিঅ'টো চাই লওক ধুনীয়াকে ভিডিঅ'টো দেখাই থাকিম খাতৰা আহিব প্লাষ্টিকৰ কাপোৰ বোলে চব ডুপ্লিকেট হৈ গৈছে আজিকালি বিহু হৈ গৈছে পইচা খেল মেকআপ অবিহনে বিহু নহয় আচলতে সেনেকুৱা এটা কথা দিলে কথাটো কওকচোন কি মাৰিব লাগিব কণীটো কি কণীটো ভাঙিব লাগিব কোনটো নিপা মোক কণীটো প্ৰথম ভাঙিলে লাগি ভাঙিলে সেয়া কণীটো প্ৰথম ভাঙিলে বেলেগ কথা কৈ দিয়া ৰ
ডাঙৰ মাছ এইকেইজনী মা একো নহয় এইপিনে লিঅ' দা ব্লগিং মই কৰি আছো এইপিনে মজা এয়া মজা শ্বট মজা আল্টিমেট শ্বট আহিছে বিকি এয়া আমাৰ যুৱকসকলে বহাগৰ গৰু বিহুৰ দিনাখন মনোমালিন্য বোকা খেলৰ পিছতে গংগা স্নান কৰা এটা দৃশ্য সকলোৱে নিজৰ নিজৰ গাত লাগি থকা আৱৰ্জনাখিনি গংগা স্নান কৰিছে সকলোৱে এক হৈ পিনি তাৰমানে আৰু স্নান কৰা এটা দৃশ্য দেই স্নান কৰা দৃশ্য আমাৰ এই গাঁৱৰে এই নামঘৰৰ কাষতে এভাগ পুখুৰী আছে সেই পুখুৰী ভাগতে সকলোৱে এনেদৰে নিজৰ ঐতিহাসিক পৰম্পৰা বোকা খেলৰ পিছতে এনেদৰে এই পুখুৰী ভাগতে নিজৰ আৱৰ্জনাখিনি অঁতৰাইছে আৰু এটা গা ধোৱাৰ প্ৰাকৃতিক দৃশ্য দেই হেল্ল' কিবা কবা নি হেল্ল' গা পা ধুই এতিয়া সকলোৱে নিজৰ আৱৰ্জনাখিনি আঁতৰালে আৰু বোকা খেলৰ সামৰণিৰ পিছতে সকলোৱে গা পা ধুই এনেদৰে আমাৰ নামঘৰৰ কাষতে পুখুৰী পাৰত সকলোৱে থিয় দিছে এতিয়া ঘৰলৈ গৈ ইতিহাস বা ধৰ্মীয় সংস্কাৰৰ কাৰণে আকৌ আহিব লাগিব নামঘৰলৈ হয় তাতে সকলোকে নৱবৰ্ষৰ অসমীয়াৰ ভোগালী ৰঙালী বিহু লগত আছিছো বৰ্তমান আমি এতিয়া গৈ আছোঁ কণী আনিবলৈ কণী যুঁজ হ'ব ইয়াৰ পিছতে আমি মানে খেলিম আৰু কণী যুঁজ খেলি পিনি চব ঘূৰা ঘূৰি হয় মই এতিয়া কণী আনিব গৈ আছোঁ তো আপোনালোকে চাই লওক কণী যুঁজ খেলা হ'ব পুৰা কণী আনিব হৈছে মোৰ মত দিলে কণী দিয়া কণী প্ৰথম কোটটো মাৰিব শ্ৰদ্ধাৰ নিকু ডাঙৰীয়া মাৰিলে জিকিলে তুমি জিকিলে উইনাৰ এখন লৈ ল এনেকে বহি ল'ব লাগিব কণী যুঁজ গ'ল
চবে খেলিলে দেখোন এইকেইটা কি হ'ল আমি যাং নেকি অ যুজালে কি হৈছে অ অ ডঙা আকৌ ডং আমি যাওঁ এয়া তলিখন ভাগিছিল মুখে মুখে এতিয়া বান্ধৰে মই যাম বান্ধৰে মানে তোৰ কণী ভাগিলে মোৰ কণী জিকিলে লগাব এতিয়া বান্ধৰে মই কণী যাম বান্ধৰে দেই গ'ল গ'ল কাৰ এ জিকিলো বান্ধৰ তোৰ কণীটো হাৰিলে এতিয়া মই জিকিলো এইটো মূৰত পৰিলে হয়তো একো নাই মই জিকিলো খালি মূৰত পৰিলে দুটা আছে এতিয়া আমি খেলিম যিটো আছে নাই ইয়াত খেলিম এতিয়া আমি খেলিম দেই কোনটো কণী অ আমি খেলিম এতিয়া এ গ'ল যিটো কণী এ গ'ল আমি জিকিলো মই খেলিম নিশ্চয় এতিয়া শেষৰ মই খেলিম আকৌ অ মোৰতো ভাগিলে ভগা কণী নাই আকৌ মোৰটোকে কি বান্ধি পাৰিছ মন নাভাঙি এইটো মই জিকিলো ভাগিলে এইটো মানে এতিয়া মই জিকিলো বুলি আহিছিলো কিন্তু এটা লৈ গ'ল ভাগি দিলো মাথাত মাথাত পৰিলে হোৱা কণী জিকা কণী একো নাই ডাঙৰ কণী কণীহে কণী আমি যাওঁ আমলৈ পাওঁগৈ বলক এৰি দিলো এতিয়া আমলৈ পাই মেলি আৰু বেছি নোলালে অলপ ওলালে হ'ব নিয়মটোৰ কাৰণে কৰিম আৰু